মাহেকীয়া হোৱা মহিলাই ভগৱানক পূজা কৰিব পাৰিনে? নোৱাৰি। ঋতুৱতী মহিলাই শিৰত সেন্দুৰ ল'ব পাৰিনে নে নোৱাৰি? চাওক, যেতিয়া এজনী মহিলাৰ ৰজস্বৰ হয়, মাহেকীয়া হয়, তেতিয়া 7টা দিনৰ বাবে মহিলাগৰাকীক পাকঘৰত সোমাই খাদ্য ৰান্ধিবলৈ দিয়া নহয়। 7টা দিন হোৱাৰ পিছতহে মহিলাগৰাকীক মন্দিৰ, নামঘৰ, গোহাঁইঘৰ আদিলৈ যাবলৈ দিয়া হয়। আনকি বহুতেই মহিলাগৰাকীক এই কোঠাৰ ভিতৰতে থাকিবলৈ পৰামৰ্শ দিয়ে। যদি কোনোবা মহিলাগৰাকীক কোনোবা লোকে স্পৰ্শ কৰে, তেন্তে স্পৰ্শ কৰাজনে মূৰ ঘা তিয়াই গা ধোৱাৰ পৰামৰ্শ আমাৰ সমাজত বহুদিনৰ পৰাই চলি আহিছে। এই 7টা দিনত বহুতে আকৌ মহিলাগৰাকীক অশুচি বুলিয়েই গণ্য কৰে। লগত মহিলাগৰাকীক স্বামীৰ স্পৰ্শৰ পৰাও আঁতৰি থাকিবলৈ কোৱা হয়। সঁচাই মাহেকীয়া হোৱাৰ সময়ত এইবোৰ কৰা উচিত নে? মাহেকীয়া হোৱাৰ সময়ত সঁচাই মহিলাগৰাকী অশুচি হৈ পৰে নেকি? নে তেওঁৰ ৰন্ধা খাদ্য খালে ঘোৰ পাপ লাগে? মাহেকীয়া হোৱাৰ সময়ত মহিলাগৰাকীয়ে সেন্দুৰ ল'ব পাৰেনে নে নোৱাৰে? নমস্কাৰ, মই পৱন। আপুনি চাই আছে পৱন মটিভেশ্যনেল ইউটিউব চেনেল। প্ৰথম প্ৰশ্ন, মাহেকীয়া হৈ থাকিলে ভগৱানৰ নাম ল'ব পাৰিনে নোৱাৰি? মন্দিৰ দৰ্শন কৰিব পাৰিনে নোৱাৰি? এগৰাকী ঋতুৱতী নাৰী মন্দিৰ, নামঘৰ আদিলৈ সেই সময়ছোৱাত সোমাবলৈ দিয়া নহয়। এই পৰম্পৰা দীৰ্ঘদিনৰ পৰাই চলি আহিছে। মানে ভিতৰলৈ সোমাবলৈ মহিলাগৰাকীক একেবাৰে দিয়া নহয় মন্দিৰ বা নামঘৰত। কিন্তু তাৰ অৰ্থ এইটো নহয় মহিলাগৰাকীয়ে ভগৱানৰ নাম ল'ব নোৱাৰে। মহিলাগৰাকীয়ে মন্দিৰতে ভগৱানৰ নাম ল'ব পাৰে। এই যে মহিলাগৰাকীক আজোক পৃথকে থাকিবলৈ কোৱা হয়, এই নিয়ম বা পৰম্পৰা এতিয়াৰ নহয়, বহু আগৰে পৰা এই পৰম্পৰা চলি আহিছে। যেতিয়া এগৰাকী মহিলা মাহেকীয়া হৈ থাকে, তেনে সময়ত মহিলাগৰাকীক আৰাম কৰিবলৈ কোৱা হয়। ঘৰৰ পৰা বাহিৰলৈ যাবলৈ মানা কৰা হয়, কাম নকৰিবলৈ কয়, খাদ্য নবনাবলৈ কয়। এই সময়ৰ কথা কৈছোঁ। মহিলাই কেৱল কাম-কাজহে কৰিছিল। মানুহৰ পিন্ধিবলৈ যেতিয়া কাপোৰ নাছিল, সেই সময়ৰ কথা। আজি মহিলাসকলৰ বাবে যি ব্যৱস্থা আছে, আগতে এইবোৰ নাছিল। যাৰ বাবে সেই সময়ত ঋতুৱতী মহিলাক ঘৰৰ পৰা বাহিৰলৈ যাবলৈ মানা কৰিছিল। কিন্তু এতিয়া সময় সলনি হ'ল। এতিয়া এগৰাকী ঋতুৱতী নাৰীয়ে খেলিবও পাৰে আৰু গাড়ীও চলাব পাৰে। সেই আগৰ ব্যৱস্থাতকৈ আজি আমি পৰিৱৰ্তন কৰি লৈছোঁ। কৰাত বাধা নাই। কিন্তু তাত এটা কিন্তু আছে। মাহেকীয়া মানে কি? এগৰাকী মহিলাৰ বেয়া যিখিনি ৰক্ত, সেইখিনি এই সময়ত বাহিৰলৈ ওলায়। সেইবাবে জ্যেষ্ঠসকলে সেই সকলোৰে পৰা দূৰত থাকিবলৈ কয়। সন্তান, স্বামী সকলোৰে পৰা অলপ দূৰত্ব বজাই ৰাখিবলৈ কয়। কাৰণ সেই সময়ত মহিলাগৰাকীৰ আশে-পাশে বেয়া বেক্টেৰিয়া বা বেয়া বীজাণু থাকিব পাৰে। এনে সময়ত স্পৰ্শ কৰিলে স্পৰ্শ কৰাজনেও সেই বীজাণুৰ দ্বাৰা আক্ৰান্ত হ'ব পাৰে। যেনেকৈ ক'ভিডৰ সময়ত শাৰীৰিক দূৰত্ব বজাই ৰাখিছিল, ঠিক তেনেকৈয়ে সেই পৰম্পৰা আছে, যাতে ঋতুৱতী মহিলাগৰাকীৰ পৰা একো ক্ষতি নহয়। সেইবাবে মহিলাগৰাকীক 4 দিনৰ বাবে সামান্য পৃথকে থাকিবলৈ কয়। আগৰ দিনততো পায়খানা মানুহে মুকলি ঠাইত কৰিছিল। ভাবক, সেই সময়ত মাহেকীয়া হোৱা মহিলাগৰাকীৰ কম সমস্যা হৈছিলনে? ৰজস্বলাৰ সময়খিনিত মহিলাগৰাকী অশুদ্ধি হৈ থকা বুলি কয়। কিয় কয়? কাৰণ বেয়া তেজ বাহিৰলৈ ওলায়। সেইবাবে ভগৱানৰ মূৰ্তি আদি স্পৰ্শ কৰাও বাধা দিয়া হয়। কিন্তু দূৰৰ পৰা ভগৱানক প্ৰণাম কৰাত বাধা নাই। এই সময়ছোৱাত মহিলাগৰাকীয়ে মানসিক পূজা কৰিব পাৰে।
অৰ্থাৎ নিজৰ মন মন্দিৰতে ভগৱানক আৰাধনা কৰিব পাৰে। এতিয়া তৃতীয়টো হ'ল মাহেকীয়া হোৱা মহিলাই কিয় খাদ্য ৰান্ধিব নাপায় বা নোৱাৰে। মাহেকীয়া হোৱা মানে আৰামৰ সময়। সেই সময়ছোৱাত মহিলাগৰাকী বহুত দুৰ্বল হৈ থাকে। কঁকাল বিষ হয়, পেটৰ বিষত আক্ৰান্ত হয়, মূৰৰ বিষ হয়। বিভিন্ন দিশে মহিলাগৰাকীৰ চেপি ধৰি থাকে। সেইবাবে যদি আপোনাৰ ঘৰত ভাত মুঠি চাহকণ বনোৱাৰ বাবে বেলেগ মানুহ আছে, তেন্তে আপুনি খাদ্য ৰান্ধিব। যদি কোনোৱেই নাই, খাদ্য নাৰান্ধিলে লঘোণে থাকিবলগীয়া হয়, তেতিয়া বেলেগ কথা। কিন্তু যদি কোনোবা আছে, তেন্তে আপুনি খাদ্য ৰন্ধাটো উচিত নহয়। কাৰণ সেই সময়ছোৱাত মহিলাগৰাকীৰ বিভিন্ন পীড়াৰ সৈতে যুঁজ দি থাকে। যেতিয়া শৰীৰত বিৰাস হয়, তেতিয়া আৰামৰ প্ৰয়োজন হয়। এনেকুৱা সময়ত কিছুমান কাম নকৰাই ভাল। যদি সেইখিনি কৰাৰ বাবে আপোনাৰ ঘৰত মানুহ থাকে, তেতিয়া আপুনি কেতিয়াও ভাত নাৰান্ধিব। সেই সময়ছোৱাত কাপোৰ ধোৱা, ঘৰ চফা কৰা, ঠাই সৰা আদি কামৰ পৰা বিৰত থাকিব লাগে বুলি বিশেষজ্ঞয়ো পৰামৰ্শ আগবঢ়াইছে। বহু মহিলাই কি কৰে, যেতিয়া স্বামীৰ বাবে অন্ন ৰান্ধে, মূৰ গা তিয়াই পাকঘৰত সোমাই। কিন্তু ঋতুৱতী মহিলাই 2টা দিন মূৰত পানী ঢালিব নালাগে বুলি কোৱা হৈছে। কাৰণ মাহেকীয়া সময়ছোৱাত শৰীৰটো সদায় গৰম কৰি ৰাখিব লাগে। শৰীৰটো গৰম হৈ থাকিলে বিষৰ পৰা উপশম পোৱা যায়। আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, মাহেকীয়া হোৱাৰ সময়ত সেন্দুৰ ল'ব পাৰিনে নোৱাৰি? চাওক, মাহেকীয়া হোৱাৰ সময়ছোৱাত সেন্দুৰ লোৱা দেখা নাযায়। কিন্তু সনাতনী ধৰ্মত মাহেকীয়াৰ সময়ত সেন্দুৰ নলগোৱাটো এক অনাদি পৰম্পৰা। কাৰণ সেন্দুৰ আদি অতি পবিত্ৰ বুলি গণ্য কৰা হয়। স্বামীৰ দীৰ্ঘায়ুৰ বাবে মহিলাই শিৰত সেন্দুৰ লয়। সেয়া অপবিত্ৰ হোৱাত লোৱা বস্তু নহয়। যিহেতু মাহেকীয়া হোৱাৰ সময়ছোৱাত মহিলাগৰাকীৰ বেয়া ৰক্ত বাহিৰ হৈ থাকে, তেনে অৱস্থাত পবিত্ৰ বস্তুবোৰ স্পষ্ট নকৰিলে ভাল। যদি কিবা কাৰণত পৰিস্থিতিত পৰি লগাবলগীয়া হয়, তেনেকুৱাত সদায় ব্যৱহাৰ কৰা সেন্দুৰটো স্পৰ্শ নকৰাকৈ অন্য সেন্দুৰৰ পৰা লগোৱাৰ পৰামৰ্শ আগবঢ়োৱা হৈছে। গতিকে আপুনি মাহেকীয়া সময়ছোৱাত সদায় আৰামত থাকিব, নিৰ্দিষ্ট বিধিবোৰ মানি চলিব আৰু কোনো ধৰণৰ কষ্টকৰ কাম কেতিয়াও নকৰিব। আপোনালোকৰ ভাল হওক। ভিডিঅ'টো যদি ভাল লাগিলে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।